গাইস কি খবৰ এইকেইদিন ভিডিঅ' একো দিব পৰা নাই আজি এটা বস্তু দেখুৱাই দিছোঁ দেই এইখিনিতে আছে ভালকৈ দেখুৱাই দিছোঁ এইটো কি বস্তু হয় বাৰু চিনি পাইছে নে ক'বচোন এই খৰিলে হয় বাৰু চিনি পাইছে নাই এইটো বস্তু আমাৰ কাৰ্বি আংলং মানুহে চিনি পাব দেই এইটো বস্তু ইয়াত প্ৰায়ভাগে পোৱা যায় এইটো তিতা বেঙেনা বুলি কয় এইটো অলপমান তিতা লাগে এইটো পকিয়ে গ'ল গুটিৰ আকৌ তগৰ ফুল দেই এয়া বহাগৰ জাননী ফুল গছ পাত ধুনীয়াকৈ পূৰা চবফালে সেউজীয়া হৈ আহিছে আৰু এয়া ফুলবিলাকো ফুলিছে আৰু গছে পাতে ধুনীয়াকৈ সেউজীয়া বহাগৰ আগজাননী দিলেই বতৰে এয়া ফুলবিলাক ধুনীয়াকৈ ফুলি আছে এয়া তাৰপাছত এইফালে চবফালে সেউজীয়া হৈ আহিছে আৰু আমাৰ ইয়াত আকৌ কপৌ ফুল নাই দেই কপৌ ফুলটো মই প্ৰায়ভাগে দেখাই নাই আমাৰ চব্জি বাগানখন অলপমান শুৱনি হৈ আহিছে আৰু ধুনীয়াকৈ ফুল ফুলিছে বেঙেনাবিলাক এয়া আকৌ আবতৰুৱা লাইপাত দেই এয়া পোকে ধৰিছে তথাপিও ডাঙৰ হৈছে আৰু এইকেইদিন বৰষুণ পাই গোটেইখিনি পোকে খোৱা আকৌ মানিমুনি দেই দেখিয়ে থাকে চিঙিয়ে থাকোঁ আজি আকৌ ছিঙিব গৈছিলোঁ মানে আনি লৈ আহিলোঁ আৰু কেইদিনমান হ'লেতো খাবও নাপাওঁ আৰু বৰষুণ হ'ব যেতিয়া পানী হৈ যাব আৰু অহা বছৰহে এইটো তিতা বেঙেনাটো আলুৰ লগত বইল কৰি মানে গৰম দিনত খাবলৈ বহুত উত্তম খাদ্য আৰু বহুত ভাল লাগে তিতা বেঙেনা তিতা ভেকুৰী মোৰ বহুত প্ৰিয় এইটো কোনে কোনে খাই পাইছে কমেণ্টত জনাবচোন কাৰ্বি আংলঙৰ মানুহবিলাকেতো প্ৰায়ভাগে চিনিয়ে পায় বাকীবিলাকে চিনি নাপাব এইটো তিতা বেঙেনা বুলি কয় দেই আমাৰ ঘৰতে লগাইছোঁ এনেইতো কিনি খাওঁ 60 টকা 70 টকামানকৈ হ'ব নেকি নে বেছিয়ে হ'ব কেজি দেই 40 টকামানকৈ পোৱাই লয় এইটো তিতা বেঙেনাটো ইমানকৈ পোৱাও নাযায় যেতিয়া নাইকিয়া বস্তু আৰু তিতা ভেকুৰী তিতা বেঙেনা এইবিলাক দামটো অলপমান বেছি মানে সেইকাৰণে ঘৰতে লগাই লৈছোঁ গছজোপাও ধুনীয়াকৈ হৈছে আৰু লাগিছে এয়া কোনে কোনে খাই পাইছে কমেণ্টত জনাবচোন আপোনালোকৰ সহায় সহযোগ কৰি যাব আগুৱাই যাবলৈ তেতিয়াহে উৎসাহ পাওঁ নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম ভাল ভিডিঅ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বেছি দীঘলীয়া নকৰি বাই বাই